So hello guys, welcome to Mounita's blog. So যেনেকৈ আপোনালোক মই আগতে কৈছিলোঁ কি মই ছুইমিং শিকি আছোঁ আৰু যেতিয়া মই ছুইমিং কমপ্লিটলি শিকি যাম তেতিয়া আপোনালোকক মই ব্লগতে দেখাম আৰু এতিয়াতো মোৰ স্কুলো খুলি গ'ল ছামাৰ ভেকেশ্যনৰ খতম মই ছুইমিং একদম শিকি গ'লোঁ ধুনীয়াকৈ যেনেকৈ ফাৰ্ষ্ট ডে লাইক মই মানে ফ্ল'টিং কৰিবলৈ একেবাৰে নাজানিছিলোঁ এতিয়া মই ধুনীয়াকৈ ছুইমিঙো শিকি ল'লোঁ তো মই আপোনালোকক কৈছিলোঁ কি যেতিয়া মই ছুইমিং পাৰফেক্টলি শিকি যাম তেতিয়াহে আপোনালোকক মই দেখাম তো মই আপোনালোকক এতিয়া দেখাম নিশ্চয় ব্লগটো আপোনালোকে চাই থাকক এইটোতো পাৰ্ট অনলি 1 আছিলে তো পাৰ্ট 2 মানে লাষ্ট যোনদিনা মই ছুইমিং কৰিছিলোঁ মোৰ দেউতাৰ লগত দেউতা সেইদিনা গৈছিলে আৰু কিমান ফান কৰিছিলে আমি অকণমান ফ্ৰেণ্ডছ আৰু বেলেগৰ লগত কম্পিটিশ্যনছ কম্পিট কৰাইছিলে আৰু সেনেকৈ বহুত ফানো হয় আমাৰ ছুইমিঙত ধুনীয়াকৈ শিকি গ'লোঁ তো আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নেক্সট পাৰ্ট জৰুৰ দেখিব সেইটো মই জৰুৰে দিম সো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো টিপি কিনে অল অপশ্যনটো টিপিব সো বাই